সবিতা বক খালো। মোৰ নাম দীপজ্যোতি, ঘৰ নলবাৰী। তাত মোৰ ওচৰৰ বৌ এজনী আছে, নাম সবিতা। বয়স 35 মান হ'ব, ফিগাৰ 34, বেছি ওখ নহয়, চাপৰো নহয়। তাইক মই প্ৰায়ে চায়ে থাকোঁ। দুয়োকেইটাই একদম থিয় হৈ থাকে। মেক্সি পিন্ধি থাকিলে আগটো পুৰা জঙা হৈ ওলাই থাকে, আৰু মেখেলাখন চাদৰ পিন্ধিলে কাষৰ পৰা এবাৰ যদি দেখা পোৱা একদম টিপি দিব মন যায়। তাই সন্ধিয়া সদায় গা ধোৱা আৰু দিনত পিন্ধি কাপোৰবোৰ তেনেকৈয়ে বাথৰুমত থৈ আহে। বাথৰুমটো বাহিৰত। মই প্ৰায় সন্ধিয়াৰ পিছত সিহঁতৰ ঘৰত ফুৰিব যোৱাৰ চলেৰে বাথৰুমত পেচাব কৰা লাগিছে বুলি গৈ দিনত পিন্ধি খুলি থোৱা ব্ৰা আৰু পেটিকোটটো নাকেৰে শুঙি চাওঁ আৰু মোৰ বাৰীডালত লগাই দিওঁ। ব্ৰাৰ গোন্ধটো মোৰ নিচাৰ দৰে হৈ গৈছে। তাইও হয়তো কথাটো নটিচ কৰিছে, কাৰণ তাইৰ কাপোৰবোৰ যেনেকৈ থৈ আহে বাথৰুমত মই ওলাওঁতে পালাত কৰি থৈ আহোঁ। এদিন আমাৰ চুবুৰীৰ আটাইবোৰ মানুহ অলপ দূৰ গাড়ী ভাড়া কৰি বিয়া খাব গৈছে। আমাৰ মাও গৈছে। দেউতা ঘৰত নাথাকে, দিল্লীত থাকে। সবিতা বৌ বিয়াত নগ'ল, তাই বোলে গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে। চুবুৰীটোত সেইদিনা মই আৰু তাইয়ে আছিলোঁ। ইহঁতো ৰাতিপুৱা 11 মান বজাত বিয়া খাব গ'ল। বিয়া দূৰত, বিজয়নগৰত। আহি পাওঁতে ৰাতি হ'ব। মই চান্স বুজি ববিতা বৌৰ ওচৰত গ'লো। তাই নীলাজ মেক্সি এটা পিন্ধি বাৰান্দাখনত বহি আছিল। মই গৈ মাত দিলোঁ। অ' বৌ, কি কৰিছা? সবিতাই কি কৰিম আৰু, আছোঁ আৰু এনেই বহি। তাই বিয়াত নগলি নেকি? মই নাই ৰ, মোৰ গাটো বহুত বিষ। সবিতা হয় নেকি? মোৰো বিষাই আছে ৰ, মই চান্স বুজি তাইক ক'লো। অ' বৌ, মালিচ অলপ কৰি দিব নেকি? তোক দিম দে লগে লগে। তাই ক'লে, হয় নেকি? পিছে এটা কাম কৰ, ঘৰৰ ভিতৰতো আহ। বাহিৰত কোনোবা মানুহ আহিলে কিবা ভুল ভাবি আকব। মই আৰু তাইক ভিতৰত গ'লো আৰু দৰ্জা হকডাল লগাই ল'লো। মই তাইক ক'লো, আগতে মোক দিচোন অলপ। মই গেঞ্জিটো দাঙি দিলোঁ আৰু বিচনাত থৈ দিলোঁ। তাই লাহে লাহে মালিচ কৰি দিব ধৰিলে। এনেকৈ তাই গোটেই পিঠিখন মালিচ কৰি দিলে অলপ সময়। মই ক'লো, অ' বৌ, অলপ তলফালে দিচোন। তাই একো নোকোৱাকৈ লাহে লাহে মোৰ তাপিনা দুখনৰ ওচৰত মালিচ কৰি দিব ধৰিলে। অলপ পিছত মই বৌক ক'লো, হ'ব দে, মই দিওঁ দে তোক এতিয়া। এনেকে কোৱাৰ লগে লগে তাই বিচনাখনত উঠিল আৰু মই বিচনাখনৰ ওচৰত বহি ল'লো। তাই শুই দিলে। মই লাহে লাহে পিঠিখন মালিচ কৰি দিব ধৰিলোঁ। মেক্সিটোৰ ওপৰত মাজে মাজে তাৰ ফিট কেইডাল আৰু হুকটো ধৰি টানি দিওঁ। তাই একো নকয়। মই বৌক সুধিলোঁ, বৌ, ভাল লাগিছে নে নাই? তাই ভাল লগা বুলি ক'লে। মই ক'লো, আৰু ক'ৰবাত দিব লাগিব নেকি? তাই পিঠিখনত ভালকৈ দিব ক'লে। মই ক'লো, বৌ, যদি ভালকৈ দিব লাগে মেক্সিটো অলপ দাঙি দি, তলততো কাপোৰ আছে আৰু বেলেগ মানুহতো নাই ইয়াত। তাই নালাগে বুলি ক'লে, কিন্তু মই জোৰ কৰি তাইৰ ভৰিৰ ওচৰৰ পৰা মেক্সিটো দাঙি আনি তপিনাৰ ওচৰলৈ আহিলোঁ। তাই মোৰ ফালে চাই ক'লে, এই এনেকৈ দি কাপোৰ খুলিব নালাগে আৰু। মই তাইক ক'লো, বৌ, একো নহয় নহয়, মই কাকো নকওঁতো। তাই ক'লে, নক'বতো সঁচাই? মই এনেই শপত খালোঁ নকওঁ বুলি। তাই হ'ব দে বুলি কৈ আকৌ শুই দিলে। মই এবাৰ তাইৰ মেক্সিটো একদম গললৈ দাঙি খুলি দিলোঁ। মেক্সিটো খোলোতে পেটিকোটটো ওপৰলৈ দাঙি খাই আহিল। মই তাইৰ তপিনাৰ ওপৰত বহি ল'লো আৰু পিঠিখন টিপি দিলোঁ অলপ। তাই চকু মুদি টোপনি যোৱাৰ ভাও ধৰিলে। মই লাহে লাহে ব্ৰা হুকডাল খুলি দিব চেষ্টা কৰিলোঁ। এনেতে চোতালত কোনোবা শব্দ পাই তাই মেক্সিটো আকৌ পিন্ধি ল'লে। মই একো ক'বই নাপালোঁ। খিৰিকীৰে চাই দেখিলোঁ যে কোনোবা চিনি নোপোৱা মানুহ
তাই মোক ক'লে, মনে মনে থাক, মাত নিদিবি। অলপ পিছত মানুহটো গুচি গ'ল আৰু তাই আকৌ বিচনাত আহি বহি ল'লে। মই তাইক পিঠিৰ ফালৰ পৰা সাবটি ল'লো। তাই মোৰ হাত দুখন ঘূচাই দি থিয় হৈ ল'লে। মোৰ ভয় লাগিল, কিন্তু বহুত চেকচুটি আছিল মোৰ। ময়ো বিচনাৰ পৰা উঠি গৈ তাইক অলপ ওচৰত লৈ গৈ আকৌ সাবটি ধৰিলো। তাই লৰচৰ কৰিব খুজিছিল যদিও মই তাইক মেক্সিৰ ওপৰত এই মোৰ বাৰীডাল গহাই গহাই দিব ধৰিলো আৰু হাতেৰে তাইৰ পিয়াকেইটা টিপিব ধৰিলো। অলপ পিছত তাই গৰম হৈ গ'ল। তাৰপিছত তাই মেক্সি ব্ৰা আৰু পেটিকোট চব খুলি দি লেংটা কৰি দিলো আৰু মই লেংটা হৈ ল'লো। তাই খেপা পলাই সুধিলো, ফটোটো বহুত ডাঙৰ, ইমান ভাল লাগিছিল। কিন্তু তাইৰ টনটনীয়া দুডুকেইটা টিপি টিপি ঢিলা কৰি দিলো। তাৰপিছত তাইক মই মেখেলা চাদৰ পিন্ধিবলৈ ক'লো, কাৰণ তাই মেখেলা চাদৰৰ ওপৰত সুধিব বহুত মন আছিল। তাই ঘৰে পিন্ধি হৈ যোৱা মেখেলা চাদৰ এযোৰ পিন্ধিলে। আকৌ তাইক সাবটি ধৰি মৰম কৰিলো। তাৰপিছত মেখেলাখন ওপৰত উঠাই দি ডগী ষ্টাইলত চুই দিলে। ব্লাউজৰ ওপৰত পিয়া টিপাৰ মজাই বেলেগ। তাইৰ ব্লাউজটো পুৰণা আছিল, অলপ ফাটি গ'ল। মই টান মাৰি আৰু ফটাই দিলো। তাই ক্ৰাককৈ মোৰ ফালে চালে। তাইক এনেকৈ বহুত সময় মৰম কৰি মই ঘৰত আহিলো। ভিডিঅ'টো সম্পূৰ্ণ বিচৰাৰ বাবে ধন্যবাদ। এনেকৈ ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থেংকছ ফৰ ৱাচিং।